মই ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আনিছোঁ ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ লেসন নম্বৰ 4 কাইণ্ডনেছ নামৰ পাঠটি অসমীয়াত বুজাই দিবৰ বাবে আৰু যোনে যোনে তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈও তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা। এতিয়া আহাচোন পঢ়ো। কাইণ্ডনেছ মানে হৈছে দয়াৰ ভাৱনাৰ বুজাবৰ বাবে কি বুলি কোৱা হৈছে ইংলিছত কাইণ্ডনেছ। Do you have people coming to your house to sell different things? তোমালোকৰ ঘৰলৈ এনেকুৱা ধৰণৰ বেপাৰী আহেনে যিয়ে বিভিন্ন ধৰণৰ বস্তু বেচিবলৈ আহে, ঘৰে ঘৰে যে আহে যে বস্তু বেচিবলৈ। In groups, share your experiences of how you feel about such people. কৈছে যে তেনেকুৱা ধৰণৰ মানুহৰ লগত তোমাৰ কেনেকুৱা অনুভৱ হয় সেইবিলাক তোমাক শ্বেয়াৰ কৰিবলৈ কৈছে। Do you offer them tea? তোমালোকে বাৰু তেওঁলোকক চাহ কফি এনেকুৱা ধৰণৰ বস্তুবিলাকে যোগাৰ দিয়া নে বা খাবলৈ দিয়া নে কেতিয়াবা। Here is a story about a family who was visited by two Kashmiri vendors. কৈছে যে এইটো এটা কাহিনী হয় য'ত এঘৰ মানুহৰ ঘৰলৈ মানে দুজন কাশ্মীৰী ব্যৱসায়ী আহে and what happened between them আৰু তেওঁলোকৰ মাজত কি ঘটিছে আমি তাৰ বিষয়ে পঢ়িম এই কাহিনীটোত। Every year প্ৰত্যেক বছৰতে when the rainy season comes to an end and winter is about to begin. কৈছে যে প্ৰত্যেক বছৰে যেতিয়া বাৰিষাকাল শেষ হয় আৰু শীতকালৰ আৰম্ভণি হয় তেতিয়া কাশ্মীৰী ভেণ্ডাৰ্ছ এৰাইভ এট দ্য চিটি। কাশ্মীৰী ব্যৱসায়ীসকল নগৰত উপস্থিত হয়হি। They travel around the city to sell their handcrafted shawl, purses, blankets and even carpets. কি বুলি কৈছে তেওঁলোকে নগৰলৈ আহে কিহৰ বাবে আহে তেওঁলোকে হাতে বনোৱা শ্বল পাৰ্চ ব্লেংকেট আৰু কাপোৰ মানে কাৰ্পেট বেচিবলৈ আহে। It's hard life for these vendors. এই ব্যৱসায়ীসকলৰ বাবে তেওঁলোকৰ জীৱনটো বৰ কষ্টকৰ। হেণ্ডক্ৰাফটেড মানে বুজি পাইছেনে তোমালোকে? হেণ্ডক্ৰাফটেড মানে হৈছে হাতেৰে বনোৱা দেই। Their hardship does not end with their long journey from Kashmir to the city. তেওঁলোকৰ যি কাশ্মীৰৰ পৰা নগৰলৈ দীঘলীয়া যাত্ৰা সেই যাত্ৰা কষ্টৰ শেষ হোৱা নাই বুলি কৈছে। কষ্টৰ শেষ নহয়। ইনফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং। অথচ কি বুলি কৈছে যে কষ্টৰ মাথো আৰম্ভণিহে। They stay at cheap hotels. তেওঁলোকে সস্তীয়া হোটেলবিলাকত ৰখে and room সস্তীয়া হোটেল আৰু ৰুমত থাকে around the city street all day আৰু গোটেই দিনটো ৰাস্তাত ঘূৰি ফুৰে। They are bent with the load on their backs. তেওঁলোকৰ পিঠিত এটা বোজা লয় আৰু কি হৈ যায় বোজা এফালে বোজা ল'লে এফালে বেকা হৈ যায় নাযায়। বেপাৰীবিলাকে খোজকাঢ়ি যে গৈ থাকে যে পিঠিত যে তোমালোকৰ মানে এইটো বোজা এটা লৈ পিনি যে কাপোৰৰ বেপাৰীবিলাকে কেতিয়াবা দেখিছানে তোমালোকে? সেই বেপাৰীবিলাকৰ কথা কৈছে মানে shouting their where they look for buyers আৰু তেওঁলোকে কাষ্টমাৰ বিচাৰি চিঞৰি গোটেই ৰাস্তাত ঘূৰি ফুৰে। I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. মই কাশ্মীৰী ব্যৱসায়ীসকলৰ কথা নাজানিলো হয় যদিহে মই মোৰ ভিনদেউৰ ঘৰত তেওঁলোকক দেখা নাপালো হয় তেওঁলোকৰ জীৱনৰ কথা মই গম নাপালো হয়। We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son come in. কি বুলি কোৱা হৈছে যে আমি ভিনদেউৰ ঘৰৰ বাৰান্দাতে বহি আছিলোঁ তেনেকুৱাতে দুজন কাশ্মীৰী ব্যৱসায়ী আহিলে। তেওঁলোক দেখাত কেনেকুৱা ধৰণৰ লাগিছে তেওঁলোক দেউতাক আৰু পুত্ৰৰ নিচিনা লাগিছে মানে
ফাদাৰ এণ্ড চনৰ মানে দেউতাক আৰু পিতেকৰ নিচিনা লাগিছে বুলি কৈছে দেখাত দ্য য়ংগাৰ মেন কেৰিড এ বাণ্ডল অন হিজ বেক কৈছে যে ডেকা ল'ৰাজনে তেওঁৰ পিঠিত বাণ্ডল এটা লৈ আছে মানে এটা বোজা লৈ আছে while the other frail and old called attention to their words in a sufficiently loud voice আৰু যোনজন বুঢ়া মানুহ আছিলে সেইজনে মানে মানুহক মানে চিঞৰি পৰিছে আৰু যে এটো বস্তু লগ বা হেতু বস্তু লগ চিঞৰি আহিছে বুলি কৈছে ডাঙৰকৈ চিঞৰি আহিছে কাশ্মীৰী চল কি বুলি চিঞৰি আহিছে কাশ্মীৰী চল এনেকে I was surprised when my brother-in-law called the vendors in. মই আচৰিত হলো যেতিয়া মোৰ ভিনদয়ে সেই ভেণ্ডৰ মানে ব্যৱসায়িকজনক ঘৰলৈ মাতিলে I was sure that he needed nothing from them. মই ভালদৰে জানো যে তেওঁক সেই ব্যৱসায়িকজনৰ পৰা একো নালাগে but he began examining their shawls and short jackets. কি বুলি কৈছে যে তেওঁক সেই ব্যৱসায়িকজনৰ পৰা একো নালাগে কিন্তু ভিনিয়েকে ঘৰলৈ মাতি ব্যৱসায়িকজনৰ পৰা বস্তুবিলাকত চাবলৈ ধৰিলে বুলি কৈছে his wife my sister who was in the kitchen কৈছে যে ভিনিয়েকৰ wife তেওঁৰ কি হ'ব sister হ'ব অথৰৰ কোন হ'ব sister হ'ব who was in the kitchen ক'ত আছে বুলি কৈছে পাকঘৰত আছে বুলি কৈছে got busy making tea কিহত বিজি হৈ আছে চাহ বনোৱাত ব্যস্ত হৈ আছে she know that her husband would not buy anything from vendors তাই ভালদৰে জানে যে ব্যৱসায়িক পৰা তাইৰ মানুহজনে একো নলয় I felt sorry for them মোৰ তেওঁলোকৰ বাবে বেয়া লাগিছে when my brother-in-law asked me to buy something যেতিয়া মোৰ ভিনদয়ে মোক ব্যৱসায়িকজনৰ পৰা কিবা ল'বলৈ ক'লে I politely declined মই নীৰৱতাৰে মনা কৰিলো he then started sitting with the vendors about their families and their homeland তাৰ পিছতে মোৰ ভিনদয়ে কি কৰিবলৈ ধৰিলে মানুহকেইজনৰ লগত ঘৰৰ কথা পাতিবলৈ ধৰিলে আৰু তেওঁলোকৰ ঘৰ ক'ত কি সেইবোৰ খুদিবলৈ ধৰিলে As they narrated the details of their different lives, I feel sad and guilty at being a party to such behavior. তেওঁলোকে যেতিয়া তেওঁলোকৰ ঘৰৰ মানে ডিটেইলছত মানে কথাবিলাক যেতিয়া ক'বলৈ ধৰিলে মোৰ মানে খুব বেয়া লাগিবলৈ ধৰিলে তেওঁলোকৰ বাবে But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat. কৈছে যে তেনেকুৱাতে মোৰ ভিনদয়ে মানে ঘৈণীয়েকক মানে মোৰ ভিনদয়ে মোৰ সিষ্টাৰক মাতিবলৈ ধৰিলে কি কৰিবৰ বাবে সেই যে মানুহকেইজন আহিছে সেই মানুহকেইজনক কিবা এটা খাবলৈ দিবৰ বাবে মানে ঘৈণীয়েকক মাতিছে since they would be hungry তেওঁলোকে হয়তো ভোকেৰে থাকিব পাৰে she quickly brought some food into the veranda আৰু তাই ততাতৈয়াকৈ কিছুমান খাদ্যৰ বস্তু বাৰান্দালৈ লৈ আনিলে The vendors hesitated initially but agreed to eat when my brother-in-law insisted. কোৱা হৈছে যে ভেণ্ডৰ কেইজনে মানে ব্যৱসায়ী কেইজনে খাবলৈ মানে অকণমান বেয়া পাইছিলে সংকোচ কৰিছিলে মানে তাৰ পিছতে মোৰ ভিনদয়ে খুব জোৰ জবস্তি কৰাৰ বাবে তেওঁলোক খাবলৈ এগ্ৰি হ'ল After a hearty meal they left promising to bring better things next year. তেওঁলোকে যেতিয়া খোৱা হ'ল তেওঁলোকৰ মানে যেতিয়া খোৱা হ'ল তেওঁলোকে প্ৰমিস কৰিলে যে যোৱাৰ সময়ত প্ৰমিস কৰিলে যে অহা বছৰলৈ আৰু ভাল বস্তু আনিব বুলি তেওঁলোকে কৈ থৈ গৈছে মানে It was then that my brother-in-law spoke to me. তাৰ পিছতে মোৰ ভিনদয়ে মোৰ লগত কথা পাতিবলৈ ধৰিলে I am well aware of the hardship faced by these Kashmiri vendors. কি বুলি কৈছে যে ভিনিয়েকে অথৰক কি বুলি কৈছে যে মই তেওঁলোকৰ এই কাশ্মীৰী ব্যৱসায়ীসকলৰ যে যি কষ্ট সেই কষ্ট মই মুখত দেখিবলৈ পাওঁ বুলি কৈছে আৰু মই ভালদৰে জানো তেওঁলোকৰ কষ্টৰ কথা He said as I looked at him still confused. মই তেওঁলোকৰ যেতিয়া মুখলৈ চাওঁ মই confused হৈ থাকো কি কাৰণে they eat in the morning and spend the rest of the day roaming around the city on foot. কি বুলি কৈছে
যে তেওঁলোকে ৰাতিপুৱাই কিবা এটা খাইবৈ ওলাই আহে আৰু গোটেই দিনটোৰ কাৰণে নগৰত খোজকাঢ়ি ঘূৰি ফুৰে হাংগ্ৰি এণ্ড থাৰ্ষ্টি ভোকে পিয়াহে তেওঁলোকে গোটেই দিনটো ঘূৰি ফুৰে they would never accept anything unless I pretended I was interested in their wares so I had to make the offer of the food look unplanned কি বুলি কোৱা হৈছে যে মই যদি তেওঁলোকক ঘৰলৈ মাতি ঘপককৈ যদি কিবা এটা খাবলৈ দিলো হয় তেওঁলোকে নেখালে হয় তেওঁলোকে মনা কৰিলে হয় কিন্তু মই তেওঁলোকৰ বস্তুবিলাকে চোৱাৰ নাটকেৰে মই তেওঁলোকক কিবা এটা খাবলৈ দিলো মানে নভবাকৈ মানে কিবা এটা খাবলৈ দিয়াৰ নিচিনা তেওঁলোকক দেখুৱালো যদি তেওঁলোকক মই মাতি আনিলোহেঁতেন ঘৰলৈ কিবা এটা খাওকহি তেওঁলোকে নেখালেহেঁতেন সেই বুলি অথৰক তেওঁৰ ভিনীয়েকে কৈছে তাৰ পিছতে ইয়াৰ কোৱেশ্চন এণ্ড এনসাৰ বিলাকে কোৱেশ্চন আছে যদি তোমালোকক কোৱেশ্চন এনসাৰবোৰ লাগে তেতিয়াহলে মোক এটা কমেন্ট কৰি জনাবা মই কোৱেশ্চন এনসাৰ বিলাকে দিবলৈ শৰ্টত দিবলৈ মানে মই চেষ্টা কৰিম মই লিখি শৰ্ট ভিডিও হিচাপে দিবলৈ মই তোমালোকক চেষ্টা কৰিম তোমালোকে কমেন্ট কৰি জনাই দিবা থ্যাংক ইউ